12 বাজিবলৈ মাত্ৰ 10 মিনিট বাকী আছে কিন্তু মা দেউতাচোন শুই গ'ল তেওঁলোকে চাগে মোৰ বাৰ্থডে পাহৰিয়ে গ'ল মইনা হ্যাপি বাৰ্থডে মা আপোনাৰ মোৰ বাৰ্থডে মনত আছে মই ভাবিছিলো আপুনি মোৰ বাৰ্থডে পাহৰি গ'ল মই তোমাক জন্ম দিছো তেন্তে তোমাৰ বাৰ্থডে মোৰ মনত নাথাকিব নেকি আৰু এনেও এজনী মাকে জানো নিজৰ সন্তানৰ বাৰ্থডে পাহৰিব পাৰে মইনা এয়া তোমাৰ কাৰণে লোৱা মইনা মোৰ ওচৰত পইচা নাই সেইকাৰণে তোমাৰ কাৰণে সৰু এটা উপহাৰ আনিছো মা উপহাৰ সৰু হোক বা ডাঙৰ সেয়া জৰুৰী নহয় আপুনি মোৰ বাৰ্থডে মনত ৰাখিছে সেয়া মোৰ কাৰণে বহুত ডাঙৰ কথা 12 বাজিবলৈ মাত্ৰ 5 মিনিট বাকী আছে কিন্তু মাচোন হৈ গ'ল তেওঁ চাগে মোৰ বাৰ্থডে পাহৰিয়ে গ'ল নাই নাই তেওঁ নিশ্চয় মোৰ কাৰণে সাৰপ্ৰাইজ প্ল্যান কৰি আছে ৰাতিপুৱা দিব চাগে ময়ো শুই যাওঁ মা তুমি আজি মোক সাৰপ্ৰাইজ দিবা হয়নে মই তোৰ কাৰণে কিয় সাৰপ্ৰাইজ প্ল্যান কৰিম মা তোমাৰ একো মনত নাই নেকি কি মনত থাকিব মোৰ মা মই ভাবিছো মোৰ বাৰ্থডে তোমাৰ মনত আছে তুমি মোৰ কাৰণে কিবা সাৰপ্ৰাইজ প্ল্যান কৰি আছা সেইকাৰণে ৰাতি তুমি মোক উইশ কৰা নাই কিন্তু তুমি মোৰ বাৰ্থডে পাহৰি গ'লা বাৰ্থডে হ'ল তাত কিনো হ'ল কি একেবাৰে ইমান ডাঙৰ কামডাল কৰিছ তই এনেও তোক জন্ম দি মই ভুলে কৰিছো যাই ইয়াৰ পৰা আমনি নকৰিবি আপোনাৰ সন্তানে আপোনাৰ পৰা একো দামী উপহাৰ নিবিচাৰে কেৱল বিচাৰে আপোনাৰ মৰম